জয় হিন্দ মৰমৰ ভাই বন্ধুসকল কি খবৰ আশা কৰোঁ সবৰে ভাল চলি আছে বাকি সবৰে ঘৰত ভাল নে মই আপোনালোকৰ মৰমৰ জিদা মোৰ ইউটিউব চেনেল জিদা অসমীয়া জৱান আপোনাক সকলোকে স্বাগতম থাকিলে আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ল যে ৰিজাল্ট কেতিয়া দিব বহুতে প্ৰশ্ন কৰি আছিল ৰিজাল্ট কেতিয়া দিব নাই মনত বহুত চিন্তা হৈ আছে বহুতৰে একদম বেয়া অৱস্থা মেইনলি ভাতকেইটা ভালকৈ খাব নোৱাৰা হৈছে প্ৰত্যেকে আৰু বহুত চিন্তা হৈ আছে এবাৰ চান্সটো মিলিব নাই বহুতৰে আকৌ লাষ্ট ষ্টেজ কিছুমানৰ হয়তো ঘৰৰ অৱস্থা ইমান ভাল নহয় গতে বহুত চিন্তা বহুত শংকা হৈ আছে কিন্তু মই এটা কথা কৈছো ৰিজাল্টে হয়তো চাগে আৰু বেছি দিন নাই আমাৰ সময়ত আমি যেহেতু প্ৰায় আঢ়ৈ মাহৰ ভিতৰতে মানে তেনেকুৱা খবৰটো পাইছিলোঁ দিনাখন আছিলে দেৱালী ডে ভাল দিন আছিলে দেৱালী দিনাখনে ৰিজাল্টটো পাইছিলোঁ একচুৱেলি মই ডাইৰেক্টলি জনা নাছিলোঁ আগদিনাখন যেহেতু নটিচ দিছিলে কিন্তু ৰাতিয়ে যে এইটো পেপাৰিং হ'ব মই সেইটো ভবাই নাছিলোঁ ৰাতিপুৱা যেতিয়া খোৱা বিছনাতে মোৰ লগৰ এটাই ফোন কৰি ক'লে যে যি তোমাৰ নাম আহিছে দিয়া একদম মানে মনটো মানে বহুত ভাল লাগি গৈছিলে বুজাব নোৱাৰা এক অৱস্থা তেতিয়া মই একদম মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই একচুৱেলি সেইখিনি সময়ত মই একদম মোৰ চকু পানী আহি গৈছিলে সেইখিনি সময়ত একদম ঘৰৰ মানুহক জনাই দিছিলোঁ যে মোৰ নামটো আহি গৈছে একদম বুজাব নোৱাৰা একদম ধুনীয়া অৱস্থা আৰু এইবিলাক হয়তো কিমান পিছত আপোনালোকৰ লগতো হ'বলৈ গৈ আছে এটা ভাল দিনৰ অপেক্ষাত আৰু এনেকুৱা ধৰণৰ খবৰ দিবলৈ পাৰিব ঠিক আছে এইবাৰ যেহেতু বহুতকেইটা পষ্ট এইবিলাকত আছে দেই 6টা প্ৰিফাৰেঞ্চৰ আছে এইবাৰ গতিকে বস্তুবিলাক চিৰিয়েলি বনাওঁতে হয়তো অকণমান সময় দিব লাগিব তেখেতসকলক অকণমান সুস্থ পৰিৱেশত কামখিনি হওক কিন্তু শুদ্ধভাৱে হ'বলৈ এইটো অকণমান সময় হয়তো দিব লাগে আমাৰ সময়তো মই কৈ দিলোঁ কিমান দিন পিছত দিছিলে কিন্তু এইবাৰ যিহেতু টাৰ্গেটটো অকণমান বেলেগ হয়তো বহুত সোনকালে বহুত জলদি হঠাৎ জাননীখন আহি যাব পাৰে ৰিজাল্টৰ ওপৰত গতিকে ইমানো ভাবিব টেনশ্যন ল'ব দৰকাৰ নাই ঠিক আছে কিন্তু এঠাই কথা ক'ম এইবাৰ নহ'লে কমচে কম 60-70% কেণ্ডিডেটছৰ ক'ৰবাত নহ'লে ক'ৰবাত পোৱাৰ এটা চান্স থাকিব সেইটোৱে মেইন কথা ঠিক আছে ইমান বেছি টেনশ্যন ল'ব দৰকাৰ নাই অকণমান সুস্থভাৱে থাকক কিন্তু নিজৰ কৰণীখিনি কৰি যাব দেই যোনখিনি কৰিবলগীয়া আছে সেইখিনি কৰি যাব বাকী যেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিছিলে ৰিজাল্টটোৱে তেনেকুৱা আহিব ঠিক আছে আৰু সেইখিনি আৰু এতিয়া আৰু ভাগ্যৰ হিচাপত ক'ব পাৰিম ঠিক আছে কিন্তু সময় থাকোঁতে যোনখিনি কৰিবলগীয়া আছিল সেইখিনি মেইন কিন্তু লাষ্ট পৰ্যায়ত এইখিনি ভাগ্যই ক'ব লাগিব এতিয়া আৰু ওপৰৱালা নেদেখাজন আছে নহয় ঠিক আছে আশা কৰোঁ চবৰে যোনখিনি মনৰ আশা আছিলে আকাংক্ষা আছিলে সমাজ সেৱাৰ প্ৰতি দেশ সেৱাৰ প্ৰতি লগতে নিজৰ পৰিয়ালখন চোৱাৰ প্ৰতি পৰিমুখৰ হাঁহিৰ প্ৰতি যোনখিনি আছে সেইখিনি নিশ্চয় সফল হওক তাৰে কামনা কৰিছোঁ আৰু খাকী পোচাক জ্বলাই হয়তো আৰু বেছি দিন নাই অতি সোনকালে নিজৰ ফলাফলখিনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু মেইনলি দেৰগাঁৱটো আছে দেৰগাঁৱলৈ যাবলৈ ৰেডি থাকিব ঠিক আছে ধুনীয়া পৰিৱেশ হয় দেৰগাঁও তাৰে ছাৰ গুৰুজীসকল বহুত ভাল হয় ঠিক আছে তেখেতসকলৰ পৰামৰ্শ মতে আপোনালোকে যিমান পাৰে জ্ঞানখিনি আহৰণ কৰিব এজন আৰক্ষী হ'বলৈ কি প্ৰয়োজন একচুৱেলি সেইখিনি বিশেষকৈ বেছি ধ্যান দিব আজিলৈ ইমানে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিলে নেক্সট আকৌ কিবা ভাল লগা যদি নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব পাৰিম আৰু যিমান পাৰে ইউটিউব চেনেলটো যদি ভাল লাগে চাই থাকিব আৰু পাৰিলে আনলৈ শ্বেয়াৰ কৰি দিব ঠিক আছে আজিলৈ ইমানে জয় হিন্দ